সুখানজান 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নেপালী খুঁটিৰ মাজেৰে লক্ষীজানলৈ চিচি ব্লকেৰে নিৰ্মাণ কৰা পথ এতিয়া পৰিল অৰ্ধ সমাপ্তি অৱস্থাত। কাৰ্বি আংলং জিলাৰ বন বিভাগৰ উদাসীনতাত মৃতপ্ৰায় লামডিং পথৰ সমীপৰ উদ্ভিদ উদ্যান। কংগ্ৰেছী দিনৰ সুজাইপুৰ পানী যোগান আঁচনি বৰ্তমান ধোঁৱাচাঙত বিশুদ্ধ খোৱাপানীৰ সপোন হৈ ৰল সুজাইপুৰবাসীৰ ৰাইজ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় টাটাৰনপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলৈ। বুকজান বিধানসভাৰ অন্তৰ্গত সুখানজানৰ পৰা নেপালী খুঁটিৰ মাজেৰে লক্ষীজানলৈ চিচি ব্লকেৰে নিৰ্মাণ কৰা পথ এতিয়াও পৰিল অৰ্ধ সমাপ্তি অৱস্থাত। উদাসীন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগীয় কৰ্তৃপক্ষ ইপিনে যাতায়াতৰ বাবে হাহাকাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। হয়, সকলো কাৰ্যৰে নিজৰ ইতিহাস থকাৰ দৰে সুখানজান 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেপালী খুঁটি হৈ লক্ষীজানলৈ নিৰ্মাণ কৰা এই পথৰো আছে নিজা ইতিহাস। যোৱা 2014 চনৰ 5 ডিচেম্বৰৰ দিনা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা গান্ধীবাদী নেতা প্ৰয়াত জনাৰ্দন পাঠকৰ কৰ কলমেৰে পথটিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পথ নিৰ্মাণৰ আঁচনিৰ অধীনত 1,60,00,000 টকাৰ ব্যয়েৰে 3 কিলোমিটাৰ পথ নিৰ্মাণৰ ঠিকা প্ৰদান কৰা হ'ল প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ জেমছ ফাংচো। ঠিকাদাৰ জেমছ ফাংচোই পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কামখিনি ঠিকেই কৰিছিল, কিন্তু পিছলৈ চূড়ান্ত অৱহেলাৰ অৰ্ধ সমাপ্তি অৱস্থাত পেলাই থৈ দিলে ঠিকাদাৰগৰাকীয়ে। ননিলিখিতকে বুকাজান সাব ডিভিজন আংকাং 21 নং বৰজান কনস্টিটুৱেন্সি সুখানজান পেন লক্ষিয়ান কিদা মাতৱাৰ ঠিক আংবং চিটি মালংলো লবাংসো আতৱাৰ কিদামতাং আনিংকান পেন ইনুট কন্ট্ৰাক্টৰ আফান লবাংসো ইন্টাৰ ব্লক লবাংসো আতৱাৰ কাছলামি ফানা হুকুম পিলো স্তামি আলাংলি কি ক্লেম lo bon stami alangli pini labang sokam ki klem cepatang te dal soni ni tum theklong pini ni tum dana hungri ma theklong nang lo nang tum hanon paklang lo yo camera person pen ado kalangli tum paklang lo ladak prai kilometer hinian basi labang sotwar klem cholo lapen non kilometer sian bakelang tum labang sotwar tame klem kidet lapen inton ko lo soni theklong asi lapuson akam amithang asai ke cepatang te a contractor lapuson mane kupilo la rat atum labang so atwar kitang te da jok non ke kedam ke bang tame kasik sak dokol la sila puson amithang sai chiklem pamemi mandela son cepatang de da abang photung phan ke dak kidu ara tung phanil tum than si ni tum humri pen lang lo jalang tu pu bangala son chokche la sila bang so twar ajada bidi pen tame ke klem cepatang bek nai pusi ni tum thandun kojan pen nili anonterang kat news যাৰ বাবে পথছোৱাৰ অধিকাংশ চিচি ব্লকেৰে নিৰ্মাণ কৰা পথৰ নামত শিলগুটি বালি দিয়া পথে এতিয়া আটাইৰে নিশ্চয় সাক্ষী পৰিলক্ষিত হৈছে। আনহাতে কাট নিউজৰ সাংবাদিকৰ এটা দলে এই ক্ষেত্ৰত তদন্ত কৰিবলৈ যাওঁতে কেমেৰাত বন্দী কৰি অনা এই দৃশ্যসমূহ নিশ্চয় দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে যে যিসমূহ চিচি ব্লক ঠিকাদাৰজনে পথ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছিল সেইসমূহ একেবাৰে নিকৃষ্ট মানৰ আৰু এতিয়া সেইসমূহ ভাঙি চিঙি গৈছে। এনে কাৰ্যৰ নমুনা দেখি এতিয়া পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তেহে পৰিলক্ষিত হ'ব। আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। ডিফু চহৰৰ পৰা 8 কিলোমিটাৰ নিলগত লামডিং পথৰ নিচেই সমীপত থকা উদ্ভিদ উদ্যানখন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ চৰম উদাসীনতাত আজি পৰিণত মৃতপ্ৰায় অৱস্থালৈ। যোৱা 1978 চনতেই কাৰ্বি আংলং বন বিভাগৰ অন্তৰ্গত পশ্চিম সংমণ্ডলৰ অধীনস্থ চেণ্ট্ৰেল ৰেঞ্জৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰিলে ডিফু লামডিং পথৰ সমীপৰ উদ্ভিদ উদ্যানটি। সেই সময়ত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি চহৰবাসী অনেকে ফুৰিবলৈ যোৱাকে ধৰি বনভোজ দল আছিল অগণন। কিন্তু আজি অত বছৰৰ বন বিভাগটোৱে উদ্যানখন লালন পালন নকৰাত উদ্যানখনত থকা অনেক মূল্যৱান উদ্ভিদ তথা গছ গছনি ধ্বংস হৈ গৈছে। কাৰ্বি সমাজৰ মূল্যৱান আলম বিলম গছ বিধৰ পৰা বিভিন্ন মূল্যৱান গছ নিশেষ হোৱাৰ পথত বৰ্তমান। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে জিলাখনত
বনজ উদ্ভিদ সংৰক্ষণৰ লগতে জিলা পৰিষদলৈ ৰাজহ আহিব পৰা পথ মুকলি কৰিবলৈ এই মৃতপ্ৰায় উদ্যানখনক পুনৰ জীয়াই তোলাৰ উদ্যোগ ল'ব নোৱাৰিবনে? ৰাতি শৃংখলাৰ ৰিপৰ্ট কাট নিউজ। ডিফু লামডিং পথৰ নিচেই সমীপত হুজাইপুৰত জনস্বাস্থ্য কাৰিকৰী গ্ৰামীণ বিভাগৰ অধীনত বৃহত্তৰ হুজাইপুৰ ৰাইজৰ বাবে সাজি দিয়া পানী যোগান আঁচনি বৰ্তমান ধোঁৱাচাঙত। বিশুদ্ধ খোৱা পানীৰ সপোন হৈ ৰল হুজাইপুৰবাসীৰ। হয়, বিশুদ্ধ খোৱা পানীৰ সপোন দেখিয়ে আমনি লাগিল হুজাইপুৰ ৰাইজৰ। লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান আঁচনি আৰু ইয়াৰ কাৰ্যালয় এনেয়ে পেলাই থৈছে। ইয়াত বিজুলী ব্যৱস্থা বা অহা যোৱাৰ বাবে পথৰ আবাদ নতুবা অতিশয় দুৰৱস্থা। এনে ধৰণৰ অজুহাত কৰিবলগীয়া একো নাই, মাত্ৰ সংশ্লিষ্ট বিভাগে আগ্ৰহ কৰিলে হ'ল। নিশ্চয় ওচৰতে সকলো ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে আছে, কিন্তু এতিয়ালৈকে সকলোবোৰ নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ পিছতো খোৱা পানী যোগানৰ ব্যৱস্থা নকৰাত সচেতন ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। উল্লেখ্য, কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা চকীদাৰো নানান অজুহাতত নিজৰ কোৱাৰ্টাৰত নথকা বাবে সকলোবোৰ পৰিত্যক্ত ভূত বাংলোলৈ পৰিণত হৈছে। মংগল সিংহৰ ৰিপৰ্ট কাট নিউজ। ডিফুৰ লৰুলাংছ ৰাংচিনা চাৰ্পো সাংস্কৃতিক প্ৰেক্ষাগৃহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰী সন্থাৰ অনুষ্ঠিত হয় এখনি কাৰ্যকৰী সভা। অসম চৰকাৰৰ অনুমোদন মতে ৰাজ্যৰ অন্যান্য বিভাগীয় চৰকাৰীসকলৰ নিচিনাকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ প্ৰস্তাৱ মতে দৰমহা প্ৰদানৰ সিদ্ধান্তত অতিশয় আনন্দিত পৰিষদৰ কৰ্মচাৰীসকল। আৰু সন্ধ্যাই সেয়ে পৰিষদৰ বিজেপি শাসকীয় দলৰ নেতা তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক জনাইছে অশেষ কৃতজ্ঞতা। ইয়াৰ উপৰি মুখ্য কাৰ্যবাহী ৰংহাঙৰ নেতৃত্বাধীন পৰিষদৰ চৰকাৰখনে কৰ্মচাৰীসকলক কোনোদিনে দৰমহা প্ৰদানত অৱহেলা বা বন্ধ কৰা নাই। সেয়েহে ইয়াৰ বাবেও কাৰ্বি পৰিষদৰ কৰ্মচাৰী সন্থাই মুখ্য কাৰ্যবাহীগৰাকীক অশেষ ধন্যবাদ জ্ঞাপন কৰে। পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam
হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিপুটো আজি অসম গণ পৰিষদৰ জিলা কমিটিৰ বিষয়া তথা কৰ্মকৰ্তাসকলৰ উদ্যোগত অসম গণ পৰিষদৰ 33তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় কাৰ্যসূচী মতে পুৱা 9 বজাত অসম গণ পৰিষদৰ জিলা কমিটিৰ সভাপতি চামসিং ক্ৰই দলৰ পতাকা উত্তোলন কৰে ইয়াৰ পিছত দলৰ হৈ আজীৱন সেৱা আগবঢ়াই ইতিমধ্যে ই সংসাৰ ত্যাগ কৰা ব্যক্তিসকলৰ নামত সম্পাদক মোহিত হাজৰিকাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত দলীয় সভাপতি চামসিং ক্ৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় সভাত অসম গণ পৰিষদ দলক পুনৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ সন্দৰ্ভত মূল্যৱান আলোচনা তথা দিহা পৰামৰ্শ আগবঢ়ায় সন্ধিয়া কাৰ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে কাৰ্বি আংলং জিলাৰ ধনচিৰি পৰিষদীয় এলেকাৰ দলদৰি প্ৰাথমিক বিদ্যালয়তো শুকুৰবাৰে সুকলমে সম্পন্ন হয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্বি আংলং জিলাৰ আন বিদ্যালয়সমূহৰ দৰে ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দলদলি জেনসিং তেৰণ প্ৰাথমিক বিদ্যালয়তো দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিমটো কাৰ্যসূচী অনুষ্ঠিত হয় ব্যাহিক মূল্যায়নৰ বাবে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা যোৱা অধ্যাপক দেৱজিৎ চৌধুৰীয়ে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণী আৰম্ভণিৰ আগৰ প্ৰাৰ্থনা পিটি আদিকে কৰি অনুশাসন ব্যৱস্থাৰ নিৰীক্ষণ কৰে পিছত অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশসূচীৰ মতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেইবাটাও বিষয়ৰ ওপৰত পৰীক্ষা লয় দুপৰীয়া মধ্যাহ্ন ভোজনৰ সময়তো ছাত্ৰ ছাত্ৰীসকলৰ লগতে একেলগে বহি ভোজন গ্ৰহণ কৰে মূল্যায়কগৰাকীয়ে ইয়াৰ পিছতে বিদ্যালয়খনৰ পৰিচালনা কমিটি আৰু অভিভাৱকে মিলি মূল্যায়ক দেৱজিৎ চৌধুৰীক লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে সভাত বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি ছাৰ এড ইংলেঙে বিদ্যালয়খনৰ টেট শিক্ষক ৰাজু ৰায়ৰ বিৰুদ্ধে বিদ্যালয়ত নিয়মীয়া অনুপস্থিতিৰ গুৰুত্বৰ অভিযোগ আনে আৰু বিদ্যালয়খনৰ পৰা একেবাৰে গুচি যোৱাৰ বাবে পৰিষদৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক লগ ধৰি বিহিত ব্যৱস্থা কৰাৰ প্ৰসংগ উত্থাপন কৰে বিদ্যালয় পৰিচালনা সভাপতিগৰাকীয়ে ব্যক্ত কৰা মতে বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ বাবে বহুবাৰ শিক্ষকগৰাকীক ইয়াৰ আগতে কোৱা হ'ল তৎসত্ত্বেও গুৰুত্ব নিদিয়াত এই চূড়ান্ত ব্যৱস্থা লোৱাৰ প্ৰস্তাৱ দাঙি ধৰে সভাপতিগৰাকীয়ে উল্লেখ্য বিগত 2012 চনলৈকে বিদ্যালয়খনত শতাধিক ছাত্ৰ ছাত্ৰী সদায় আছিল কিন্তু বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া অনুপস্থিতিত হতাশ অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়খনৰ পৰা এৰুৱাই লৈ যোৱাৰ কথা কাট নিউজৰ সাংবাদিকৰ আগত সদৰি কৰে প্ৰব্লেম থাকে আৰু ট্ৰান্সপোৰ্ট প্ৰব্লেম আছে সেইকাৰণে এইটো গ'লে আৰু এইটো কৈছে মাহত 2 দিন মাত্ৰ আহিছোঁ এইটো নহয় কেতিয়াবা 5 দিন সপ্তাহ দিন হ'ব পাৰে এইটোৱে আৰু মই এতিয়া কৈছোঁ যে ছাৰৰ আগত ক'লোঁ প্ৰমিছ কৰিলোঁ যে মই ৰেগুলাৰ হ'ম বিগত দিনো আপুনি প্ৰমিছটো কৰিছে আৰু এবাৰ প্ৰমিছ কৰিছে বোলে ৰাইজেতো আপোনাক কমপ্লেইন দিয়া আছে আপুনি এইটো বিষয়ে কি ক'ব এইটো মই ক'লোঁ আপুনি সাসপেনশন আপুনি হায়াৰ লেভেলতকৈ আপুনি কি ক'ব এতিয়া ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ আৰু কমিটিক ৰিকুৱেষ্ট কৰিছোঁ নেক্সট টাইম পৰা ইৰেগুলাৰ নহয় ৰেগুলাৰ হ'ব ইয়াৰ উপৰি শিক্ষকগৰাকীয়ে শ্ৰেণীত পঢ়োৱা সময়তো ল'ৰা ছোৱালীক তামোল পাণ আনিবলৈ দোকানলৈ দিয়া হয় বুলিও অভিভাৱকসকলে অভিযোগ কৰে অভিভাৱক তথা বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিয়ে কৰা অভিযোগৰ পিছত শিক্ষক ৰায় এইবাৰলৈ ক্ষমা প্ৰদানৰ বাবে সকলোকে অনুৰোধ কৰি অনাগত দিনবোৰত এনে কাৰ্য নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে মূল্যায়কগৰাকীয়েও শেষবাৰলৈ এবাৰ ক্ষমা প্ৰদান কৰাৰ বাবে ৰাজ্যক পৰামৰ্শ কৰে মঙ্গল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ
এজাক মুখলধাৰ বৰষুণতে বিধ্বস্ত লাংলক্স পথ প্ৰবল বৰষুণৰ ফলত পাকলাংছো নৈৰ জলপৃষ্ঠ বাঢ়ি আহি পথ বুৰাই পেলোৱাৰ লগতে কালভাৰ্ট পৰ্যন্ত উঠুৱাই লৈ যায় খৰচুটা বাঢ়নি পানীয়ে কৰকান্থি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংলক্স এলেকাত যোৱা বৃহস্পতিবাৰে নিশা ভাগত হোৱা মুখলধাৰ বৰষুণে লাংলক্স যাতায়াতৰ পথ বুৰাই পেলায় লাংলক্স নৈ খৰচুটা বাঢ়নি পানীয়ে পথ বুৰাই পেলোৱাত লাংলক্স এলেকাৰ জনজীৱন বিধ্বস্ত কৰাৰ লগতে লাংলক্স চেৰিকালচাৰ কাৰ্যালয়ৰ কাষেৰে যোৱা পথত গছ-গছনি উভালি পৰাৰ লগতে দাঁতিৰ পৰা বাগৰি অহা ডাঙৰ ডাঙৰ শিলাখণ্ডসমূহে পথ আবদ্ধ কৰে যাৰ ফলত অহা যোৱাৰ বাবে ভীষণ হাহাকাৰ অৱস্থা অঞ্চলটোৰ ৰাইজ বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ স্কুললৈ অহা যোৱাত হৈ আছে ভীষণ অসুবিধা এই অঞ্চলটোৰ ৰাইজে প্ৰতিবাৰ এজাক প্ৰবল বৰষুণতে এনে জমৰ যতনা এইদৰে ভুগিব লাগে সেয়ে এইবাৰ পৰিষদত বিজেপি চৰকাৰে এই ক্ষেত্ৰত সুচল যাতায়াতৰ বাবে এটি সুচল পথ নিৰ্মাণ কৰি দিয়াৰ অনুৰোধ কৰিছে অঞ্চলটোৰ ৰাইজে পশ্চিম কাৰ্বি আংলঙৰ বৰথল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 14 অক্টোবৰৰ দিনা অনুষ্ঠিত হয় নৱাগত আদৰণি সভা সভাত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সভাত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নৱাগত আদৰণি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন গীত আৰু নৃত্য অনুষ্ঠান আদি পৰিৱেশন কৰে উল্লেখ্য সভা চলি থকা সময়তে বৰথল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ অধ্যক্ষ গৰাকীৰ হাতত প্ৰদান কৰে দাবীসমূহ হৈছে তৎকালে বিদ্যালয়ৰ চৌহদত চাইকেলৰ ষ্টেণ্ড নিৰ্মাণ বিদ্যালয়ৰ চাৰিসীমাত চাৰিসীমা বেৰা নিৰ্মাণ তৎকালে মাটি পুৰোৱা কাৰ্য আদি অধ্যক্ষ বে তেওঁৰ ভাষণৰ প্ৰসংগত দাবীসমূহৰ প্ৰসংগ উল্লেখ কৰি কয় যে পৰিষদৰ মুখ্য কাৰ্যবাহীৰ হতে আলোচনা বিলোচনা কৰি এই সমূহ দাবীসমূহৰ শীঘ্ৰে বাস্তৱ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়ে বুকাজান বিধানসভাৰ অন্তৰ্গত 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খিৰখিৰিত বাঘে 3 যুৱকক আক্ৰমণ কৰে বাঘিনীজনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত 3 জন লোককেইজন হৈছে জয়সিং ৰংফাৰ টেমচন ৰংফাৰ প্ৰদীপ তেৰণ বাঘিনীৰ আক্ৰমণত আতংকিত গয়া দা লাঠিলৈ বাঘিনীজনীক খেদাৰ চেষ্টা কৰিছে বৰ্তমান আহত লোককেইজনক ৰংবংঘাট চিকিৎসালয়ত চিকিৎসাধীন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে জাসন ইংহিৰ ৰিপৰ্ট কাৰ্ড নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ